Hello everyone, thank you for clicking to this video and yes, welcome to my channel. আৰু থাম্বনেইলটো চাইতে গম পাইছে মই কিহৰ ওপৰত ভিডিঅ'টো দিব গৈ আছোঁ একচুৱেলি কি হয় ন আমি ৱৰ্কিং ওমেনবোৰে একদম টাইম মানে বহুত কম পাওঁ চ' কি হয় ৰাতিপুৱা সদায় দৌৰাদৌৰিতে মানে কিবা এটা বনাব লাগে খাব লাগে যাব লাগে তো সেইটোৱে মাইণ্ডত থাকে তো ভাল মানে নহয় আৰু ৰাতি আহি কি হয় বেছি হেভি খোৱা নাযায় লাইটেই খোৱা যায় প্ৰায়ভাগ ৰাতি তো হেভিও বনাব মন নাযায় তো ৰাতিও ছেইম হৈ থাকে তেনেকৈ তো যেতিয়াই সময় পাওঁ তেতিয়া মানে ভাবোঁ যে কি কিবা এটা স্পেচিয়েল বনাওঁ আৰু এইকেইদিন আমি অকণমান ভেজ খাই আছিলোঁ চ' ভাবিলোঁ যে কি ভেজ আইটেমটোতো বহুত ভাল ভাল খাব পৰা যায় চ' এয়া আজিৰ মেনুত আছে মোৰ মাটি দাইল যিটো মই ৰাতিয়ে তিয়াই থৈছিলোঁ আৰু ধুনীয়াকৈ মানে ভিজি গৈছে তো এইখিনি এতিয়া মানে বাকলিটো গুচাই দিম আৰু তো মাটি দাইল বনালে কি হয় বাকলিটো গুচাব হ'লে এক ৰাতি তিয়াই থ'লেই হ'ল আৰু ভালকৈ ঘঁহি দিলে বাকলিটো আৰামছে গুচি যায় তো এইটো ফাৰ্ষ্ট মই ধুই লওঁ আৰু এয়া ইফালে ধুই থোৱা মাটি দাইলটো বহাই দিওঁ মানে কুকাৰতে দি দিম 3-4টা চিটি লাগিব আৰু লগতে অকণমান খাৰো দি দিম মানে খাৰ দিয়া বনাম এইটো অপশ্যনেল হয় টেঙাও বনাব পাৰে খাৰ দিয়াও বনাব পাৰে টেঙা দিলে খাৰ দিব নালাগে কিন্তু মই বনাই আছিলোঁ খাৰ দিয়াটো মোৰো ফেভৰেট হয় মানুহজনৰো ফেভৰেট হয় খাৰ দি যিটো মাটি দাইল বনোৱা যায় তো কলা খাৰ দিছিলোঁ এইটো খাৰ ঘৰতে বনোৱা হয় বাৰু কলৰ বাকলিৰে যিটো বনাই মানে ঘৰতে বনাই দি পঠাই জানে চাগে কলৰ বাকলি জ্বলাই ফেলে তাৰে ছাইটো পানীত চেকি সেইটোৱে হৈ যায় কলা খাৰ কলৰ বাকলি আকৌ চব কল নহয় দেই ভীমকলৰহে অকল তো মইতো ঘৰৰ পৰা অনা আছিলে অলৰেডি আৰু ইফালে মই আলুটো বহাই দিওঁ মানে সৰু আলু ভাজিম তো সৰু আলু অলৰেডি মই কাটি থৈছোঁ একচুৱেলি বিশেষকৈ মানে ৱৰ্কিং ওমেনবোৰে চাগে ভালকৈ বুজিব টাইম মেনেজমেণ্টটো মানে যেতিয়াই টাইম পায় তেতিয়াই মানে কামবোৰ আগুৱাই থ'ব লাগে মইতো তেনেকৈ কৰোঁ নহ'লে সময় নহয় আৰু বহুত দিগদাৰ হয় চ' মই যেতিয়াই টাইম পাওঁ মই কিটচেনৰ কাম মানে প্ৰায়ভাগ আগুৱাই থৈ দিওঁ লাইক আলু সৰু আলুৱে বহুত টাইম খায় সেইটো কাৰণে মই সৰু আলু আগতীয়াকৈ কাটি থোৱা আছিলে যোৱাকালি ৰাতিয়ে আৰু মই প্ৰায়ভাগ চব্জি আগদিনাখন ৰাতিয়ে ৰেডি কৰি থৈ দিওঁ নহ'লে ৰাতিপুৱা বহুত বেছি দৌৰাদৌৰি হয় তো এক চাইডে দাইল উঠাই দিছোঁ এক চাইডে ভাজিটো বহাই দিম আৰু সৰু আলু ভাজিবলৈতো একো বেলেগ দিব নালাগে তেলতে পিঁয়াজ অকণ দি দিলেই হ'ল পিঁয়াজ আৰু জলকীয়াটো মই আলুতে কাটি দিছোঁ কাৰণ জলকীয়াটো তেলত দিলে ইমান বেছি কাঁহ উঠে নহয় সেইটো কাৰণে মই মানে আলুৰ লগতে একেলগে দি দিম আৰু এক চাইডে দেখিছে নহয় এয়া আটা মাৰিব লৈছোঁ মানে কাৰণ মানুহজনে হেনো পুৰি খাব আৰু যিহেতু মই আটা মাৰিব শিকিলোঁ মানে ৰুটি বনাব শিকিলোঁ এতিয়া আৰু তেওঁৰ ডিমাণ্ড বাঢ়ি গৈছে এতিয়া যে কি নাই তুমি মানে মোক পুৰি খুৱাব লাগিব ৰুটি খুৱাব লাগিব আগত সেইটো দায়িত্ব নাছিলে পুৰি ৰুটি দায়িত্বটো মোৰ নাছিলে কাৰণ মই নাজানোৱেই কিন্তু এতিয়া জানি পেলাই আৰু কি হ'ল মোৰ কাম বাঢ়িল যি কি নহওক ভালো লাগে বাৰু যদি তেওঁ ভাল পোৱা বস্তু কিবা এটা বনাই খুৱাব পাৰোঁ চ' এইফালে আটা মাৰিও আছোঁ আৰু আলুটোও ভাজি লওঁ একেলগে পুৰিৰ লগত খাব পৰা যাব তেতিয়া মানে লাঞ্চৰ কাৰণেও হ'ব আৰু ব্ৰেকফাষ্টৰ কাৰণেও হ'ব এখন হাতেৰে কাম কৰি আছোঁ মানে সোনকালে হ'ব লাগে কাৰণ আমাৰ জিম কৰি আহোঁতেও বহুত দেৰি হৈ গ'ল আৰু তো তেনেকৈ টাইম মিলাব নোৱাৰিম মোৰ আজি অফিচ নাই বুলি মই বাছি গৈছোঁ আজি একচুৱেলি মোৰ অফিচত তেনেকৈ কাম নাছিলে কিন্তু য়েছ মোৰ চেম্বাৰ যাব লাগিব এবাৰ চেম্বাৰত কাম আছে তো সেইটো কাৰণে সময় পাওঁতে মানে এসাঁজ ভালকৈ খাব বিচাৰিছোঁ আৰু যিহেতু মোৰ তাত আজি সময় আছে অকণমান নহ'লে অফিচ গ'লেতো আৰু বহুত দৌৰাদৌৰিয়ে হয় এইফালে মই আলু মানে উঠাইও দিছোঁ কিন্তু হালধি আৰু নিমখ দিব পৰা নাই প্ৰথমতে বোলো হাতখন একেবাৰে চাফা কৰি লওঁ তাৰপিছতে চুম আৰু আলু ভাজিটো একো দিব নালাগে তেনেকৈ সুদা নিমখ আৰু হালধি দিলেই হ'ল সৰু আলু ভাজি বাৰু কাৰ ফেভৰেট মোক জনাবচোন কমেণ্ট কৰি আমাৰতো খুবেই ফেভৰেট এই ঠাণ্ডা দিন আহিলে মানে সৰু আলু ইমান খোৱা হয় নহয় বহুত বেছিয়ে খাওঁ মানে আমি সৰু আলু আৰু ভালো লাগে দিয়কচোন বাকী ছিজনতো তেনেকৈ নাপায় এতিয়া ফ্ৰেছ আলুবোৰ পোৱা যায় এয়া নতুন সৰু আলু আছিলে চ' গোটেই বাকলি গুচাবলগীয়া হ'ল মানে অকণমান কিবা টাইপ আছিলে বাকলিটো চ' আঁতৰাই দিলোঁ বাৰু ধুওঁতেই ধুনীয়াকৈ আঁতৰিয়ে গৈছে বাকলিকেইটা মই মানে
এনেই নাথাকোঁ মানে এটা ভাজি উঠাই দিছোঁ বা বহি থাকিম তেনেকৈ নহয়, মই একেলগে গোটেইখিনি কৰিব চেষ্টা কৰোঁ। আৰু গেছটো মই মানে মোৰ এটা হেবিট আছে চাফা কৰি গৈ থকা। মই নাজানো কিয় অলপ যদি লেতেৰা হয় মোৰ বহুত অশান্তি লাগে, তো মই চাফাও কৰি থাকোঁ একেলগে বনায়ো থাকোঁ। আৰু বাচনো ওলালে মই মাজে মাজে মানে ধুইও থাকোঁ তাৰ মাজতে বাচনো, চ' মোৰ বেছি বাচন ষ্টক হৈ নাযায় সেইটো কাৰণে। আৰু হাত ধুই থকা এটা স্বভাৱ আছে, সেইটো কাৰণে মোক এখন এক্সট্ৰা কাপোৰ লাগিবই মানে হাত মুচি থাকিবলৈ, কাৰণ যিমান বাৰে মই কিবা এটা চুম আকৌ হাতখন ধুম, মানে এইটো একদম হেবিট হৈ গৈছে। এইফালে মই পুৰিটো মানে বেলি লওঁ, নহ'লে বহুত লেট হৈ গৈছে। এটলিষ্ট ব্ৰেকফাষ্টটো কৰিব পাৰিম আৰু বাকীখিনি পিছত কৰিব পাৰিম মানে। পুৰি ব্ৰেকফাষ্টত কোনে কোনে খাই ভাল পায় কওকচোন? মইতো খুবেই ভাল পাওঁ, কিন্তু এচিডিটি প্ৰব্লেমৰ কাৰণে খোৱা বাদ দিছিলোঁ, আৰু লোকে বনাই দিলে খাই ভাল পাওঁ বাৰু, কিন্তু এতিয়া নিজে বনাই আছোঁ। বহুত দিনৰ মূৰত বনাইছোঁ, বিয়াৰ পিছত এবাৰ বনাইছিলোঁ খালি পুৰি চব্জি নিজে, আৰু তাৰপিছত আজি বনাই আছোঁ বহুত বছৰৰ পিছত বুলি ক'ব লাগিব। মই একচুৱেলি আটা মাৰিব একদম দিগদাৰ পাইছিলোঁ, কিন্তু নাজানো হঠাৎ ক'ৰ পৰা মোৰ তাত এই টেলেণ্টটো আহি গ'ল মানে আটা মৰা। মই মানে এতিয়া খুব ধুনীয়াকৈ পাৰোঁ, আৰু বেলিবও খুব ধুনীয়াকৈ পাৰোঁ। নাজানো হঠাৎ আহি গ'ল মানে এই টেলেণ্টটো। মই নিজে শ্বকড যে কি মই আটা মাৰি মেলি পুৰি বা ৰুটি বনাইছোঁ। আৰু ইফালে চাওকচোন মোৰ গেছটো ইমান অশান্তি দিয়ে, মানে কুকাৰটোৱে মানে চিটি আহিলে পানী ওলাই যায়। কেতিয়াবা ঠিকেই থাকে, কিন্তু কেতিয়াবা ইমান অশান্তি দিয়ে নহয়, আৰু একদম গেছটো বৰবাদ কৰি দিয়ে মানে। আলুটো ইমান এটা সিজা নাছিলে, সেইটো কাৰণে আকৌ ঢাকনি মাৰি সিজিব দি দিলোঁ কম জুইত। আৰু ইফালে পুৰিটো বনাওঁ। পুৰি খাবতো ভালেই লাগে, কিন্তু ইমান তেল ৱেষ্টেজ, কাৰণ চাওক ইমানখিনি তেল দি পুৰি বনালোঁ, এতিয়া পুৰি বনাই সেইখিনি তেল আৰু ক'তো ইউজ কৰিব নোৱাৰোঁ, গোটেইখিনি তেল পেলাব লাগিব। কাৰণ সেইখিনি তেল দি যদি মই এতিয়া বেলেগ বস্তু বনাব যাওঁ তেতিয়া আকৌ মানে বডিক এফেক্ট কৰিব বা এচিডিটি প্ৰব্লেম হ'ব। ত' তেল বহুত বেছি ৱেষ্টেজ হৈ যায় পুৰি বনালে। সেইটো কাৰণে মানে আমি যিহেতু ফ্ৰেছ খাই আছোঁ, তো এইটোৰে ইমান গেছ নুঠে। কিন্তু যদি আকৌ মই এই তেলখিনি ৰিইউজ কৰি দিওঁ, তেতিয়া মানে যি খালেও গেছ উঠি যাব। সেইটো তেলেৰে যি বস্তু বনাওঁ সেইটো বস্তুৰে মানে বনালেই গেছ উঠিব। আৰু এক চাইডে চাহো উঠাই দিছোঁ, তেওঁ লাল চাহ খাব। মই ইমান চাহ প্ৰেমী নহয়, মই নাখাওঁ বাৰু। মই ৰাতিপুৱাই গ্ৰীণ টি একাপ খাই লৈছোঁ, মোৰ হৈ গ'ল সেইটোৰে দিনটোৰ কাৰণে। আৰু পাৰিলে মই একাপ ব্লু টি খাম, বাছ সেইটোৱে। তো মোৰ ইমান নাই। সেইফালে পুৰিও হৈ গ'ল, আৰু আলুখিনিও খুব ধুনীয়াকৈ সিজি গ'ল, আলু ভাজিও কমপ্লিট। তো মোৰ একবিধ এটলিষ্ট হৈ গ'ল, আৰু সেইফালেতো দালিও হৈ গ'ল, দালিটো যেতিয়া সম্ভাৰ মাৰিব আছে। আৰু এয়া মোৰ ব্ৰেকফাষ্ট, দুয়োটাই বহি ব্ৰেকফাষ্ট কৰিলোঁ এনেকৈ। ব্ৰেকফাষ্টটো হৈ গ'ল, তাৰপিছত এগাল কাম ব্ৰেকফাষ্টৰ পিছত আকৌ এইবোৰ গোটেই ধুব নালাগিব জানো, মানে খোৱা যায়হে, আকৌ এই ধোৱা মেলা বাপৰে নক'ব আৰু। যদি আমাৰ খাবলৈ নাথাকিলেহেঁতেন আমাৰ চাগে একো কামেই নাথাকিলেহেঁতেন। খাব লাগে কাৰণে কিমান কাম, এবাৰ বনোৱা, এবাৰ খোৱা, আকৌ তাৰপিছত সেইবোৰ ধোৱা, তো সেইটোকে ৰিপিট মানে। কিন্তু কি কৰিম, নাখালেতো থাকিব নোৱাৰে নহয় মানুহ, জীয়াই থাকিবলৈতো খাবই লাগিব। আৰু এইফালে বাচনখিনি পিছত ধুম বোলো, আগতে শাকখিনি বাছি লওঁ, কাৰণ পানীত অকণমান টাইম তিয়াই থ'ব লাগিব, বালি থাকে। এয়া হৈছে জিলমিল শাক, খাই কোনে কোনে ভাল পায় বাৰু, মইতো ভালেই পাওঁ। আৰু জিলমিল নামটো মই ইয়াতে শুনিছোঁ, আমাৰ ফালে বেলেগ এটা নাম, মই একচুৱেলি নামটো পাহৰিলোঁ বাৰু, একদম মনত অহা নাই নামটো, মাক সুধিলে পিছত গম পাম। কিন্তু জিলমিলটো মই ফাৰ্ষ্ট টাইমহে শুনিছোঁ। আৰু এইফালে এটা এটাকৈ মানে ভাতৰ যোগাৰটো আগবঢ়াওঁ, নহ'লে দেৰি হৈ যাব হওঁতে। আৰু মই নহৰু মানে দালি সম্ভাৰ মাৰিবলৈ কৰিছোঁ, যিহেতু দালিটোত খাৰ দিয়া আছিলে, বিশেষ একো দিব নালাগে, নহৰু শুকান জলকীয়া দিলেই হ'ব। আৰু কুকাৰত মই এটা যোগাৰৰ আইডিয়া লগাইছোঁ, মানে মোৰ আলু পোৰা খাব মন গৈছিলে, কিন্তু ইয়াত যিহেতু তেনেকৈ মানে বাহিৰত জুই ধৰিব পৰা কোনো ব্যৱস্থা নাই, তো গেছতে মানে মই পুৰিম। কিন্তু তাৰ আগত অকণমান সিজাই লওঁ, নহ'লে গোটেই আলুটো সিজিবলৈ বহুত টাইম লাগিব গেছত। চ' কুকাৰতে কচু আৰু আলু সিজিবলৈ দি দিওঁ, এটা চিটি মাৰি দিলেই হ'ব বাৰু। মোৰ মানে খুব আলু পিটিকা খাব মন গৈ আছিলে, কিন্তু বইল আলু নহয়, মানে পোৰা আলু আৰু
আৰু মোৰ এই হেবিটটো দেখিছেনে, এনি টাইম মানে পানী লাগি থকা আৰু মুচি থকা, মানে ইমান অশান্তি পাওঁ নাজানো। মই প্ৰত্যেকটোক মানে হাত ধুই 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 লাষ্টত মোৰ এনেকুৱা হৈ যাব ঠাণ্ডা দিনত স্কিনটো ইমান ৰাফ হৈ যায় নহয়, কাৰণ মই যিমান বাৰে কিবা এটা চুম মই সিমান বাৰে হাতখন ধুবই লাগিব মানে। আৰু শাকটো মিহি মিহিকৈ কাটি লৈছোঁ, অকণমান টাইম পানীত তিয়াই থৈছিলোঁ যাতে গোটেই বালিবোৰ গুচি যায়। শাকবোৰ সদায় অকণমান টাইম তিয়াই থ'ব, আৰু পাৰিলে অকণমান নিমখ দি পেলাই তিয়াই থ'ব, কাৰণ তাত যদি কিবা পোক চোক থাকে সেইবোৰো তেতিয়া আঁতৰি যায় শাকৰ পৰা। মইতো পাৰিলে শাকবোৰ গোটা গোটাকৈ ভাজি দি মানে খাই ভাল পাওঁ, কিন্তু মানুহজনে নাখায়, তেওঁক মিহি মিহিকৈ কাটি দিব লাগে। মই কিন্তু মানে যিমান পাৰোঁ শাক নাকাটাকেই খাব চেষ্টা কৰোঁ, কিন্তু তেওঁ থাকিলে মানে বা তেওঁৰ কাৰণে বনালে মই তেতিয়া এয়া নিদিওঁ, মিহি মিহিকৈ কাটি দিওঁ, গোটা গোটাকৈ নিদিওঁ, তেওঁ খাই খুব বেয়া পায়। আৰু ইফালে চয়াবিন অকণমান সিজাই লৈছোঁ, মানে তৰকাৰী এখন বনাম, ৰঙালাও, বন্ধাকবি, আলু, চয়াবিন তেনেকৈ। চয়াবিনটো অকণমান সিজাই লৈছোঁ, কাৰণ মানে নিসিজালে কিবা কিবা লাগি থাকে, তো সিজাই সেইখিনি পানী পেলাই দি তাৰপিছত, আৰু মোৰ চয়াবিনটো একচুৱেলি ডাঙৰো আছিলে, তো সেইটো কাৰণে সৰু সৰুকৈও কাটি ল'ম, তো সিজালে ভাল মানে কাটিবলৈ। আৰু এয়া দালিটো চম্ভাৰ মাৰি দিওঁ, ইয়াত নহৰু পিঁয়াজ দি দিছোঁ, আৰু 2টা শুকান জলকীয়াও দি দিছিলোঁ বাৰু। আৰু মাটি দালিটোত হালধি দিব নালাগে, এইটো কাৰণে নালাগে কাৰণ ইয়াত খাৰ দিয়া আছে, আৰু নিমখটো অলৰেডি মই মানে সিজোতে দিছিলোঁৱেই হুইচেল মাৰোঁতে, চ' আৰু এক্সট্ৰাকৈ নিমখ দিয়া দৰকাৰ নাই। মাত্ৰ মই কি কৰোঁ, মাটি দালিটো যেতিয়া হ'ব আৰু তাৰ আগে আগে অকণমান আদা পিচি ফালে দি দিওঁ, একদম অকণমান, আৰু খাই ভাল লাগে চাবচোন, মানে চম্ভাৰ মাৰোঁতে নিদিওঁ, চম্ভাৰ মাৰা হোৱাৰ পিছত যেতিয়া দালিটো অকণমান উতলিব ধৰিব তেতিয়া দি দিওঁ আৰু অকণমান আদা। আৰু ইফালে শাকটো বনালোঁ, আৰু শাকততো একো দিব নালাগে, জাষ্ট তেলত দুফুটা নহৰু দিলেই হৈ যায়। শাক ইমানখিনি বনাইছোঁ নহয়, এতিয়া চাবচোন ইমান অকণমান হৈ যাব। আৰু শাকত মই ঢাকনি নামাৰোৱেই, আৰু শাকত সদায় পাৰিলে নিমখ একদম অকণমানহে দিব, মানে বেছি নিমখ দিলে বহুত বেছি মুখত লাগি যায় মানে, তো নিমখ একদম অকণমান, আৰু হালধিও অকণমানেই দি দিওঁ, কাৰণ শাকতো টাইম নালাগে, 5 মিনিটমান ভাজিলেই হৈ যায়, আৰু শাকত তেলো বেছি নালাগে দেই, একদম অকণমান দিলেই হ'ল তেল। শাকত বেলেগ একো দিব দৰকাৰ নাথাকে, অকল দুফুটা নহৰু ফুটাই দিলেই হ'ল তেলত, আৰু বাছ শাকটো ঢালি দিয়ক। তো এইফালে মোৰ দালিটো এবাৰ টেষ্ট কৰি চাওঁ মানে কেনেকুৱা হৈছে, মানে বহুত টেষ্টি হৈছিলে খাবলৈ আজি, মই নিজকে কৈছোঁ। দালিটোও খুব ভাল আছিলে, জাষ্ট 3টা চিটি মাৰিছিলোঁহে, খুব ধুনীয়াকৈ সিজি গৈছে। আৰু ইফালে মোৰ শাকটো হৈ গৈছে, শাকটো বেছি টাইম নালাগে কৈছোৱে নহয়, 5 মিনিটমানতে হৈ যায়, আৰু চাওকচোন ইমান অকণমানি হৈ গ'ল নহয়, 2টাৰ কাৰণে ঠিকেই আছে বাৰু। ইয়াত 3 মুঠা শাক আছিলে, 3 মুঠা শাকত ইমান অকণমানি। আৰু এয়া আলু আৰু কচুটোতো বইল হৈয়ে গৈছিলে, তথাপিও অকণমান জুইত দি দিওঁ, তেতিয়া মানে পুৰা টাইপো হ'ব, আৰু সেই পুৰা ফ্লেভাৰটো আহিব। বাহিৰত চুলা যেনেকৈ পুৰিলে ফ্লেভাৰটো আহে সেইটোতো নাহে, ষ্টিল অকণমানটো আহিব। আৰু ইয়াত তৰকাৰীটো বহাই লওঁ, মোৰ অলম'ষ্ট খানা ৰেডিয়ে হৈছে, আৰু অকণমানহে বাকী আছে। মই এই তৰকাৰীটোত কিন্তু অকণমান মছলা ব্যৱহাৰ কৰিম, মছলা বুলি ক'লে অকল জিৰা গুড়ি আৰু জলকীয়া গুড়ি, বেলেগ একো নিদিওঁ বাৰু। চম্ভাৰত ইয়াতেও দুফুটা নহৰু মানে থেতেলাই পেলাই দিছিলোঁ, আৰু অকণমান পিঁয়াজ দিছিলোঁ, আৰু ইয়াত অকণমান চেনিও দিম, ৰঙালাও আছে যিহেতু। তৰকাৰীত মছলা ইমান দৰকাৰ নহয়, কিন্তু মানে এনেকৈ মিক্স বনালে চয়াবিনো থাকেতো, অকণমান জিৰা দিলে ভাল লাগে, চ' মই জিৰা গুড়ি আৰু জলকীয়া গুড়িয়ে দি দিছোঁ, আৰু বেলেগ একো নাই দিয়া, আৰু অকণমান চেনি মিঠাটোৰ কাৰণে মানে। আৰু ইফালে পুৰিব যে থৈছিলোঁ, সেইখিনিত মানে এটা বেঙেনা আৰু বিলাহীও পুৰি ল'ম একেলগে, কাৰণ মানে বেঙেনা পিটিকাও বনাম আৰু বিলাহীও পিটিকাও বনাম মানে,
তো বেঙেনা আৰু বিলাহীও একেলগে দি দিম। এইখিনি ফাৰ্ষ্ট লৰাই লৈ ঢাকি থৈ দিওঁ বাৰু তাৰ আগতে। মানে চব ফালে একেলগে মই উঠাই দিওঁ বা কৰি দিওঁ, তেতিয়া বহুত কম সময়তে হৈ যায়। আগতে মোৰ মানে গেছ ষ্ট'ভটো অকল দুটা থকা আছিলে, তাৰপিছত দেখোঁ যে কি নাই নহয় মোৰ মানে বহুত টাইম লাগি যায়। তো তেতিয়া মই 4টা থকা ল'লোঁ, যাতে চাৰিওফালে 4টা বস্তু উঠাই দিব পাৰোঁ মৰ্ণিং টাইমত, আৰু মানে এটা টাইমতে গোটেইখিনি হৈ যায়। বহুত টাইম বচাই দেই 4টা থকা গেছে, 4টা বা 3টা, বাট দুটা থাকিলে বহুত টাইম লাগে। আৰু এইফালে চালাডো যোগাৰ কৰি লৈছোঁ একেলগে। এয়া চালাডত আছিলে গাজৰ, বিট, বিলাহী আৰু তিয়ঁহ, আৰু লগতে সৰু এটুকুৰা আদাও দি দিছোঁ। আৰু এইফালে চাওকচোন পিটিকা বনাবলৈ যোগাৰৰ আইডিয়া লগাইছোঁ। একেলগে চব কাটি লৈছোঁ। এক চাইডে আছে কচু, এক চাইডে বেঙেনা, এক চাইডে আলু আৰু এক চাইডে বিলাহী। তো চব একেলগে দি পেলাই অকণ অকণ সৰিয়হ তেল দি লৈছোঁ। আৰু এয়া মোৰ আজিৰ মেনুখন। এয়া হৈছিলে চালাড, এয়া হৈছিলে মাটি দাইল, এয়া হৈছিলে আলু ভাজি, আৰু এইফালে আছিলে ৰঙালাও ভাজি। তো এইখিনিয়ে আছিলে আজি মেনুত, আৰু এইখন মোৰ থালিখন। ভাত খাওঁ আৰু ভিডিঅ'টো কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন দেই, তেতিয়াহে মই গম পাম যে আপোনালোকে কেনেকুৱা পালে, আৰু ময়ো অকণমান মটিভেট হ'ম। কমেণ্ট আহে বাৰু অকণমান আজিকালি, কিন্তু ইমানো নহয়। তো মোক প্লিজ কমেণ্ট কৰিব। আৰু যদি পাৰ্চনেলি কথা পাতে তেতিয়াহ'লে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব, মই আইডিটো ডেছক্ৰিপশ্যনত দিয়েই থৈ দিম। আৰু বাকী তাকে আজিকালি বিদায় লৈছোঁ, আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। তো বাই বাই।